Hello everyone, বহুত দিনৰ মূৰত আহিছো বহুত দিন ভিডিঅ' বনোৱা হোৱাই নাছিলে বিশেষ অসুবিধাৰ কাৰণে মই বহুত দিন ভিডিঅ' কৰাই নাছিলো আজি বহুত দিনৰ মূৰত ভাবিছো ভিডিঅ' এটা ব্লগ এটা বনাই দিওঁ আপোনালোকেও ভাবিছে চাগে বাজেটে কি হ'ল 2-3 মাহ মান ভিডিঅ' আজি আহিছো Accoland ৰাণীৰ Accolandত ফুৰিব Accolandত আহাৰ কাৰণে ভাবিলো ব্লগ এটা বনাই দিওঁ বহুত দিন যেতুকে ইউটিউবৰ চেনেলটো এনেই পৰি আছিল এটো কাৰণে ভাবিলো আজি এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ যেহেতু গৰমৰ বন্ধ পৰিছে স্কুল বন্ধ সুইমিং পুলতো উঠিম আমি গৰমৰ বন্ধৰ কাৰণে বোলো অলপ ফুৰি আহো বহুত দিন ফুৰাও নাছিলো এটো কাৰণে ফুৰিব ওলাই আহিলো যেখিনি পাৰো দেখাব চেষ্টা কৰিম আৰু এইবিলাক ইমান ধুনীয়া পৰিবেশ দেখিছেনে আৰু বতৰটো আজি ভাল ইমান ৰ'দো নাই অলপ অলপ ৰ'দ পৰি আছে বাৰু আৰু বতৰটো বৰষুণো দিব চাগে কলাকে আহিছে আজি আমতিও হয় আমতি ভাঙিব আজি মা কামাখ্যাৰ দুৱাৰ খুলিব দুৱাৰ খুলিছে অৱশ্যে এতিয়া আমাৰ আহা দেৰিয়ে হ'ল 1 বাজি গ'লে 2 বাজিব হ'ল দেৰিকে অলপ আহিলো সত এতিয়া ৰ'দ দিছে তথাপিও পৰিবেশবিলাক ইমান ধুনীয়া পাহাৰৰ মই ফাৰ্ষ্ট টাইম আহিছো অৱশ্যে ইয়াতে প্ৰথমবাৰ আহি বাহিৰত দেখিছে মই টিকেট কাউণ্টাৰটো দেখাইছো সৰু ছোৱালীৰ 600-650 লৈছে ডাঙৰৰ 700-750কে মুঠতে 2130 টকা মানত গোটেইখিনি হৈ গৈছে আৰু সেই টিকেটটো কাটিলে গোটেইখিনি আপোনালোকে ঘূৰিব পাৰিব কোনো প্ৰব্লেম নাই যতে মন যায় তাতে উঠিব পাৰিব সুইমিং পুলতো যাব পাৰিব গোটেই এলেকাখিনি ঘূৰিব পাৰি আৰু এইখিনি আহিছে বহুতে আহিছে আহিয়ে থাকে বহুত বছৰৰ পৰা আমি ফাৰ্ষ্ট টাইম কিন্তু যোনে নাজানে তেওঁলোকক জনাই দিছো যে এইখিনি ঘূৰিব পাৰি আৰু খোৱা লোৱাৰ ব্যৱস্থা আছে খোৱা লোৱা কিন্তু নিজে কিনি খাব লাগিব ইমানখিনি কথা কোৱাৰ পিছত মই ক'ব পাহৰিছে বহুত দিনৰ মূৰত আহিছো যেতুকে মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো ইন্ট্ৰডাকচন দিব পাহৰিয়ে আছিলো বহুত দিনৰ মূৰত আকৌ ষ্টাৰ্ট কৰিছো যেতুকে ক'বই পাহৰি গৈছিলো বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে আজি আমাৰ মনৰ বহুত ভাল লাগিছে আজি সব চাম আমি পাৰ হৈ গ'ল কি অন্ধকাৰ কেনেকুৱা লাগিলে বন্ধু ওলাই আহিলো বাপৰে মাথা ঘূৰাই গৈছে মা ভিতৰত 3D মুভি হয় বঢ়িয়া লাগিলে বাই বাই ট্ৰেইনৰ ইঞ্জিন চলাবা ট্ৰেইন চলাবা বাই বাই আহি আছে হ'ব দিয়া আৰু এপাক ঘূৰিয়া বোলে
জীৱনটো থাকোঁতে সকলো বস্তু এনজয় কৰিব লাগে, সকলো বস্তু একবাৰ ট্ৰাই কৰি চাব লাগে। মই উঠি চাম কেনেকুৱা লাগে। গাড়ী চলাব শিকিছোঁ ন, গাড়ী চলাব শিকিছোঁ আমি। পাৰিম তেতিয়াহ'লে আমি গাড়ী চলাব ভালকৈ। ইয়াতে কেলে লুকাচি খেলি আছে। এইটো আহি আছে পাপা। মিৰৰ এই মোক এৰি থৈ নাযাবা, মই হেৰাই যাম। এনেকে ৰাস্তা দেখাইছে হয়ো। এইটো ভুল বোলে, ইয়াতে হেৰাই থাকিম। এইটো ৰাস্তা আছে। এইটো ওলালো এই চুইমিং পুলত। এইবাৰ চুইমিং পুলত নামিম, কাপোৰযোৰ চেঞ্জ কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। থিয় হৈ আছোঁ। মই সাঁতুৰিব পৰা নাই, এবাৰ গৈছিলোঁ পৰিলোঁ, আমাৰ তায়ে পাৰিছে, মই পৰা নাই। মই একদম ভয় লাগি গৈছে, মই এবাৰ পৰিলোঁ, একদম নাকি দিছোঁ। এতিয়া যাওঁ আৰু লাহে লাহে ভাগৰ ধৰি আহিছে আৰু বহুত ঘূৰিলোঁ খেলিলোঁ পানীয়ে পানীয়ে আৰু এতিয়া যাম আৰু কাপোৰ চাপোৰ সলাই লওঁ, তাৰপিছত লগ পাই আছোঁ।
আমি আহিলোঁ ভিতৰৰ পৰা গোটেইখিনি ফুৰি মেলি যিখিনি পাৰিলোঁ দেখাব চেষ্টা কৰিলোঁ আৰু ভাগৰ ধৰি গৈছে, ভোকো লাগি আহিছে। বহুত দেৰি হ'ল, 5টাই বাজিলে আৰু বতৰটো বেয়া কৰি আহিছে, হয়তো বৰষুণ দিবলৈ। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে জানেই লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেকৈ কিবা পাৰোঁ তেতিয়াহ'লে আকৌ বেলেগ ব্লগ দিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই।